মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ময়লা আচল উপন্যাসখনিৰ কালীচৰণ আৰু আন আন চৰিত্ৰসমূহৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। কালীচৰণ উপন্যাসখনিৰ আন এটি শক্তিশালী চৰিত্ৰ হৈছে কালীচৰণৰ চৰিত্ৰটি। মল্লযুঁজত নিপুণ, তীক্ষ্ণ পৰ্যবেক্ষক, সমাজৰ সকলো কামতে আগৰণুৱা, প্ৰগতিবাদী, প্ৰচণ্ড সাহসী, অন্যায়ৰ প্ৰতিবাদকাৰী, নৈতিক দিশত পবিত্ৰ কালীচৰণ সমাজবাদী আদৰ্শত বিশ্বাসী হোৱাৰ লগতে কুসংস্কাৰমুক্ত মনৰ অধিকাৰী। তেওঁ নিয়মিতভাৱে আখৰাত কুস্তিৰ অনুশীলন কৰে, গধূলি পৰত কীৰ্তন কৰি নিজৰ মনক ভাল কাম আৰু উচ্চ ৰুচিসম্পন্ন কৰি ৰাখে। কালীচৰণ সমাজবাদী আদৰ্শত বিশ্বাসী, লগতে তেওঁ মানুহৰ সাহস আৰু পৰাক্ৰমৰ ওপৰত অধিক বিশ্বাসী। সকলো কাম অহিংসাৰে সমাধা কৰিব নোৱাৰি বুলি বুজি পোৱা কালীচৰণে জমিদাৰী প্ৰথাৰ বিৰুদ্ধে সংগ্ৰাম কৰি দৰিদ্ৰ কৃষকসকলৰ দুখ মোচনৰ বাবে আজীৱন সংগ্ৰাম কৰিছিল। অন্যায়ৰ প্ৰতিবাদকাৰী এই চৰিত্ৰটিয়ে দুষ্কৃতিকাৰীৰ কবলৰ পৰা লক্ষ্মীদাসীৰ লগতে স্থানীয় মঠ আৰু ইয়াৰ লগত থকা বিস্তৰ ভূমি, সা সম্পদ আদিক ৰক্ষা কৰিছিল। বাৰাণসীৰ পৰা অহা ৩০জনীয়া সাধু আৰু আচাৰ্যৰ দলটিয়ে দুষ্টলোক লৰসিং দাসক মহন্তৰ বাপ দিবলৈ প্ৰস্তুতি চলাওঁতে ধৰ্মভীৰু সমাজখনৰ কোনেও প্ৰতিবাদ কৰা নাছিল। কালীচৰণে প্ৰথম থিয় হৈ এই অন্যায় কাৰ্যৰ প্ৰতিবাদ কৰি দুষ্ট লোকসকলক তাৰ পৰা বিতাড়িত কৰি ৰামদাসক মহন্তৰ বাপ দিয়ালে। অতি দুৰ্মুখ, নিষ্ঠুৰ নাগা বাবাক সকলোৱে ভয় কৰিছিল, কিন্তু কালীচৰণে তেওঁৰ পৰাক্ৰমী ব্যক্তিত্বৰে এই ষড়যন্ত্ৰকাৰী দলটোৰ সকলো আঁচনি ব্যৰ্থ কৰিছে। কালীচৰণে থিয় হৈ নাগা বাবাৰ কথাৰ প্ৰতিবাদ কৰিছে এইদৰে: মই ভালদৰে জানো, ৰামদাস এই মঠৰ শিষ্য, মহন্ত সেৱাদাসৰ শিষ্য। আপুনি তাক তিলক নিপিন্ধাই বদমাছ এজনকহে মহন্ত পাতিব বিচাৰিছে। এই মঠত আমাৰ ককা দেউতাহঁতে মাটি দান কৰিছে, এইটো কাৰো বাপেকৰ সম্পত্তি নহয়। পৃষ্ঠা ৮৭। তাৰ পাছত নাগা বাবাৰ সৈতে পুৰীৰ পৰা অহা ভণ্ড সাধুৰ দলটি শাৰীৰিকভাৱে অপদস্থ হৈ তাৰ পৰা পলায়ন কৰিলে। চৰিত্ৰবান লক্ষ্মীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কোনো দুৰ্বলতা প্ৰকাশ নকৰাকৈ মঠ তথা আশ্ৰমৰ তদাৰক কৰিছে। মল্লযুঁজৰ গুৰুৰ পৰামৰ্শ অনুসৰি লক্ষ্মীৰ পৰা ৫ হাততকৈ অধিক দূৰত্ব বজাই ৰাখিছে। সেইদৰে মংগলা দেৱীৰ শুশ্ৰূষা কৰিছে যদিও কোনো কাৰণতে তেওঁ মৰ্যাদা ভংগ কৰা নাই। ৰাইজৰ হাইজা হওঁতে মংগলা দেৱীয়ে একনিষ্ঠভাৱে আন মানুহৰ সেৱা কৰিছিল। নিজৰ হাইজা হোৱাৰ বেলিকা তেওঁৰ শুশ্ৰূষা কৰিবলৈ মানুহৰ অভাৱ হ'ল। কালীচৰণে ১৫ দিন জুৰি দেহে কেহে মংগলা দেৱীৰ সেৱা কৰিছে। দিনত আন মানুহে সহায় কৰে, ৰাতি কালীচৰণৰ ডিউটি থাকে। মল্লযুঁজাৰু কালীচৰণে গুৰুৰ নিৰ্দেশমতে তিৰোতাৰ পৰা ৫ হাত দূৰত আছিল, কিন্তু মংগলা দেৱীৰ সেৱা কৰিবলৈ তেওঁ সেই ব্ৰত ভংগ কৰিলে। লেখকে কৈছে, কালীচৰণৰ ব্ৰত ভংগ হ'ল। ৫ হাত দূৰত থাকিলে মংগলা দেৱীৰ সেৱা কৰিব নোৱাৰি। বিচনা আৰু কাপোৰ সলোৱাৰ সময়ত, শৰীৰটো মচি দিয়াৰ সময়ত কালীচৰণৰ গুৰুৰ কথা মনত পৰে। কিন্তু কি কৰা যায়? পৃষ্ঠা ১৫০। প্ৰগতিবাদী পঞ্চায়তৰ মেলত ন্যায়পৰায়ণ ৰায় প্ৰদান কৰিব পৰা কালীচৰণে ফুলিয়াৰ বিয়া খালাচীৰ সৈতে কৰাই দিছে। অনগ্ৰসৰ অশিক্ষিত সমাজখনৰ কোনেও ডাক্তৰৰ ঔষধক বিশ্বাস কৰা নাছিল, কাৰণে তেওঁলোকে প্ৰতিষেধক চিতা নলয়, কুৱাত ঔষধ দিবলৈ নিদিয়ে। এনে পৰিস্থিতিত কালীচৰণে প্ৰশান্ত ডাক্তৰক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াইছে। ঢোল পিটি জনাই দিয়াৰ পাছতো কোনেও চিতা নলয় কাৰণে কালীচৰণে তেওঁৰ সংগীসকলৰ সহযোগত বজাৰৰ মানুহ ঘেৰাও কৰি ধৰি আনি ডাক্তৰৰ হতুৱাই চিতা দিয়াইছে। লেখকে কৈছে, কালীচৰণৰ দলটোৱে বজাৰখন বেৰি ধৰিলে। ডাক্তৰ চাহাবে আমৰ তলত টেবিলত নিজৰ সকলো বস্তু থৈ সাজু হৈ আছে। কালীচৰণে এজন এজনকৈ মানুহ ধৰি আনে। মাষ্টৰণীয়ে স্পিৰিট সনা তোলাৰে মচি দিয়াৰ পাছত বেজি দিয়ে। তহচিলদাৰ চাহাবে নাম লিখি যায়। বজাৰত দৌৰা ধপৰা আৰম্ভ হৈছে, কিন্তু পলাব কোনফালে? সকলোফালে চচলিং পাৰ্টিৰ চিপাহী থিয় হৈ আছে। পৃষ্ঠা ১৩৬। পৰোপকাৰী হাইজা লাগি গাঁৱৰ মানুহ অসুস্থ হৈ পৰাৰ সময়ত কালীচৰণে প্ৰশান্ত ডাক্তৰক
সকলো প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়াইছে। সাধাৰণ গাঁৱৰ মানুহক বেমাৰৰ সময়ত দিনে ৰাতি শুশ্ৰূষা কৰিছে। লেখকে কৈছে, কালীচৰণো বৰ সাহসী। বমি আৰু ময়লাৰে ভৰা বিচনাত শুই থকা ৰোগীক সেৱা কৰা, কাপোৰ ধোৱা, ঔষধ দি লেতেৰা জ্বলোৱা মানুহৰ কাম নহয়। এইবোৰ দেৱতাইহে কৰিব পাৰে। পৃষ্ঠা 137। নেতৃত্ব প্ৰদানৰ ক্ষমতা কালীচৰণৰ চৰিত্ৰৰ অন্যতম বৈশিষ্ট্য। গাঁৱৰ সকলো ৰাজহুৱা কামতে কালীচৰণ আগৰণুৱা। চতৰ সংক্ৰান্তিৰ দিনা সকলোৱে মাছ মাৰিবলৈ যোৱা উৎসৱত কালীচৰণ সকলোৰে আগত। পুৱতি তৰা উঠাৰ আগতেই যাত্ৰা কৰিব লাগে। 12 ক্ৰোশ পথ অতিক্ৰম কৰিহে বিল পায়। মহাজনৰ দখলত থকা বিলত এইবাৰ কালীচৰণে সেয়ে লাল পতাকা উৰুৱাই সমদল কৰি মাছ মাৰিবলৈ গ'ল। সেইদৰে ফাকুৱা উৎসৱৰ সময়তো কালীচৰণে সকলোৰে আগত ৰং দিবলৈ গৈছে। সকলোবোৰ ভাল গায়কক লগত লৈ ঢোল, ঢাক, তাল, ডফ লৈ তেওঁ হোলীৰ গীত গাইছে। তাকে দেখি গাঁৱৰ সৰু সৰু দলবিলাকেও কালীচৰণৰ দলত যোগদান কৰিলে। আদৰ্শবান সমগ্ৰ সমাজখনে যদিও জাতি অজাতিৰ বিচাৰ কৰি ফুৰে, কালীচৰণে তাৰ বিচাৰ নকৰে। জাত্যাভিমান তেওঁৰ পৰিচয় নহয়। সমাজত দুটা জাত থকা বুলি তেওঁ ভাবে। সেয়া হ'ল ধনী আৰু দুখীয়া, অথবা শোষণকাৰী আৰু শোষিত। আনৰ সম্পত্তি, পৰিশ্ৰম আত্মসাৎকাৰী মানুহবোৰৰ কূট কৌশল তেওঁ ৰাইজক বুজাই দিয়ে। সেয়ে কালীচৰণৰ কথাত তেওঁলোকৰ চকু মেল খায়। লেখকে কৈছে, গৰীব আৰু মজদুৰৰ চকু কালীচৰণে মেল খুৱালে। শ বিঘা মাটি থকা খেতিয়কবিলাকৰ টকা আছে। টকাৰে সিহঁতে দুখীয়াবিলাকক কিনে। দুখীয়াৰ গলত দুখীয়াৰ দ্বাৰাই চুৰি বহুৱাই। পৃষ্ঠা 163। একনিষ্ঠভাৱে সমাজবাদী আদৰ্শৰে দেশসেৱা কৰা কালীচৰণে শেষ পৰ্যায়ত মিছা ডকাইতিৰ কেছত পলাই ফুৰিব লগা হৈছিল। তাৰ মাজেৰে তেওঁ পাৰ্টিৰ কামো কৰি আছিল। বেশ সলনি কৰি ৰুস্তম আলী নাম লৈ গাঁৱৰ মল্লযুঁজৰ আখৰাতো যোগদান কৰিলে যদিও আনে তেওঁক চিনি নাপালে। শেষত মংগলা দেৱীৰ ঘৰত আশ্ৰয় লওঁতে পুলিচৰ হাতত গ্ৰেপ্তাৰ হৈ জেলত সোমাব লগা হয়। আবেগৰ বশৱৰ্তী হৈ জেলৰ পৰা পলায়ন কৰা কালীচৰণে চিপাহীৰ ৰাইফলৰ গুলীত আহত হ'ল। কালীচৰণৰ এই চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰতি লেখকে লক্ষ্মীৰ দ্বাৰা এনেদৰে কোৱাইছে, কালীবাবু তুমি দেৱতা। পৃষ্ঠা 88। ৰাইজৰ প্ৰতি অকুণ্ঠ সেৱা আগবঢ়োৱাৰ সময়তো কালীচৰণক বীৰ বুলি আখ্যা দিছে। শিক্ষাগুৰুৰ উপদেশ মানি নাৰীৰ পৰা 5 হাত দূৰত থকা কালীচৰণে নাৰী জাতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে। মংগলাৰ প্ৰতি তেওঁ আৱেগিকভাৱে আকৰ্ষণ অনুভৱ কৰিছে যদিও কোনো সময়তে মৰ্যাদা পৰিত্যাগ কৰা নাই। এইদৰে কালীচৰণৰ চৰিত্ৰটিক লেখকে এগৰাকী বহুগুণ সম্পন্ন ব্যক্তিৰূপে অংকন কৰিছে। লক্ষ্মীৰ চৰিত্ৰটিৰ মাজেৰে লেখকে এগৰাকী আদৰ্শ নাৰীৰ চিত্ৰ অংকন কৰিছে। যিগৰাকী নাৰী বাল্যকালৰ পৰাই নানা দুখ কষ্টৰ মাজেৰে ডাঙৰ হৈ প্ৰাপ্তবয়স্ক অৱস্থাত দায়িত্বপূৰ্ণভাৱে মঠৰ কাম পৰিচালনা কৰিছে। মঠৰ মহন্তৰ পৰা তিক্ততাপূৰ্ণ ব্যৱহাৰ পালেও লক্ষ্মীয়ে পৰৱৰ্তীকালত কোনো পুৰুষৰ অন্যায় বাসনাৰ ওচৰত আত্মসমৰ্পণ কৰা নাই। লৰচিং দাসৰ কু অভিসন্ধিৰ পৰা মঠ আৰু নিজকে ৰক্ষা কৰাৰ উপৰিও মহন্ত ৰামদাসৰ কামনাৰ জুইৰ পৰাও নিজকে ৰক্ষা কৰিছে। মহন্তৰ মৃত্যুৰ পাছত লৰচিং দাসে মহন্ত হ'বলৈ লালসা কৰিলে, কাৰণ মঠৰ অধীনত বহুত মাটি, বহুত খেতি বাতি, উভৈনদী আয়ে। সেয়ে তেওঁ পুৰীৰ পৰা এটা সাধুৰ দল মাতি আনি মহন্ত পদ গ্ৰহণৰ সকলো আয়োজন সম্পূৰ্ণ কৰিলে। পৰ্চহাৰা মঠত আন পুৰুষ বালদেৱজী আৰু ৰামদাস আছে যদিও তেওঁলোকে বুজিব পৰা নাই কি উপায়ে মঠটিক এই বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব। নাগাবাবাৰ নানা অবাইচ গালি, বেয়া ব্যৱহাৰ দেখি তেওঁ জানিব পাৰিছে মঠৰ পৰিচালনা কাৰ্য বিপদৰ সন্মুখীন হৈছে। সেয়ে সাহসী ডেকা কালীচৰণক সকলো কথা জনাই দিয়াত কালীচৰণে ভণ্ড সাধুৰ দলটিক খেদাই মঠৰ মহন্তৰ দায়িত্ব ৰামদাসক দিয়ালে। মহন্ত পদ গ্ৰহণ কৰিলে যদিও মহন্ত ৰামদাসে নিজৰ কামনা নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু লক্ষ্মীক দাসীৰূপে পাবলৈ চেষ্টা কৰিলে। তেনে অৱস্থাত লক্ষ্মীয়ে মহন্ত ৰামদাসক শাৰীৰিকভাৱে প্ৰহাৰ কৰি হ'লেও নিজক ৰক্ষা কৰিছে। লেখকে লক্ষ্মীৰ চৰিত্ৰটিক সকলো অৱস্থাতে শক্তিশালী কৰি ৰাখিছে।
নাৰী জীৱনৰ স্বাভাৱিক অনুৰাগেৰে লক্ষ্মীয়ে মহাত্মাৰ আদৰ্শৰ অনুৰাগী অহিংসা পথযাত্ৰী বালদেৱজীৰ প্ৰতি আকৰ্ষিত হৈছে যদিও তেওঁৰ লাজকুৰীয়া স্বভাৱৰ বাবে নিজৰ মনোভাৱ ব্যক্ত কৰিব পৰা নাই। বৰ্ষণমুখৰ নিশা তেওঁ স্বাভাৱিকভাৱে কামনাবদ্ধ হৈ বালদেৱজীক প্ৰণয় প্ৰাৰ্থীৰূপে বিচাৰিছে। লাজকুৰীয়া বালদেৱ সাধু পুৰুষ, কোনো নাৰীৰ ওচৰ নাচাপে, সেয়ে তেওঁ অন্তৰৰ দুখ বিৰহ গীতৰ মাজেৰে প্ৰকাশ কৰিছে এইদৰে: বিৰহ বান জিহি লাগিয়া ঔষধ লগেন তাহি, পৃষ্ঠা 176। যদিও ৰামদাস মঠৰ মহন্ত সকলো কাম কাজ লক্ষ্মীয়ে পৰিচালনা কৰে, একুৰিতকৈ অধিক গণিব নজনা মহন্তই আয় ব্যয়ৰ কোনো হিচাপ নাজানে। এদিনৰ বাবে লক্ষ্মীয়ে যদি মঠ এৰি দিয়ে তেন্তে মঠৰ কাম কাজ ব্যাহত হয়। কাগজ পত্ৰ, হাকিম মহাজন সকলো কাৰ্যৰ তদাৰক লক্ষ্মীয়ে নিয়াৰিকৈ কৰে। লেখকে কৈছে, মহন্ত ৰামদাসে এতিয়া লক্ষ্মীৰ লগত কম কথা পাতে। তেওঁ নামতহে মহন্ত, তেওঁ একো নাজানে, তেওঁ একো বুজি নাপায়। কিমান আয় হয়, কিমান খৰচ হয় সি কেনেকৈ জানিব? 20 টকাতকৈ বেছি গণিব নাজানে। কি কাগজ পাতি, কি খেতি বাৰী আৰু হাকিম মহাজন সকলোতে তাই প্ৰথম। পৃষ্ঠা 177। মহামানৱ মহাত্মা গান্ধীৰ একান্ত ভক্ত শান্ত সৌম্য বালদেৱজীৱ লক্ষ্মীয়ে শেষত অন্তৰৰ সকলো কথা ব্যক্ত কৰিছে। মহন্ত ৰামদাসে ৰামপিয়াৰীক মঠৰ দাসী হিচাপে নিয়াৰ সময়তে লক্ষ্মীয়ে আপত্তি কৰিছিল, কাৰণ তেওঁ বুজি পাইছিল ৰামপিয়াৰী কেনেকুৱা প্ৰকৃতিৰ তিৰোতা। দুদিনমানৰ ভিতৰতে ৰামপিয়াৰী আৰু তেওঁৰ মাকে মঠৰ ভিতৰত দুৰ্বাদল কাজিয়া লগালে। লক্ষ্মীয়ে বালদেৱৰ সৈতে বিয়া হৈ তেওঁৰ নামত লিখি দিয়া কলম বাগিচালৈ আহি 3টা সুন্দৰ বাঁহ খেৰৰ জুপুৰি সজালে। বাগিচাখন নতুনকৈ সজাই তুলিলে। মতিচুৰ বজাৰৰ পৰা কিনি অনা এহাল বলধেৰে গৰু গাড়ী এখনো সজালে। এগৰাকী সফল গৃহিণী হ'বলৈ তেওঁ সকলো প্ৰকাৰে প্ৰয়াস কৰিলে। বালদেৱৰ অনুপস্থিতিত কাশীৰ ডেকা ব্ৰহ্মচাৰী মুকুতা যেন আখৰ লেখা বিদ্যাৰ্থীয়ে লক্ষ্মীৰ ওচৰলৈ অহা বাবে স্বাভাৱিকভাৱে বালদেৱে অভিমানবশতঃ খং কৰিছে। প্ৰথম অৱস্থাত লক্ষ্মীয়ে ক্ৰোধ কৰিছিল যদিও নিজৰ ভুল বুজিব পাৰি তেওঁ স্বামীৰ ওচৰত ক্ষমা বিচাৰিছে। মহাত্মাৰ মৃত্যুৰ পাছত বামন দাসৰ হাতত থকা মহাত্মাৰ বহুতো চিঠি গাংগুলীৰ হাতত দিবলৈ লক্ষ্মীয়ে বালদেৱৰ হাতত পঠিয়াইছিল, কিন্তু বামন দাসৰ প্ৰতি জন্ম হোৱা ঈৰ্ষাৰ কাৰণে তেওঁ চিঠিবোৰ গাংগুলীক নিদি ঘৰলৈ উভতাই আনি ধূনিৰ জুইত পুৰিবলৈ ধৰিছিল। লক্ষ্মীয়ে বালদেৱৰ এই কাৰ্যৰ ঘোৰ প্ৰতিবাদ কৰিলে। বাধা দিবলৈ যাওঁতে তেওঁৰ কাপোৰত জুই লাগিল। আসন্ন মৃত্যুৰ প্ৰতিও লক্ষ্মীয়ে ভ্ৰূক্ষেপ নকৰি বালদেৱৰ হাতৰ পৰা চিঠিবোৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। শেষত বালদেৱে চিঠিবোৰ লক্ষ্মীৰ হাতত এৰি দি লক্ষ্মীক অগ্নিদগ্ধ হোৱাৰ পৰা বচালে যদিও আংশিকভাৱে লক্ষ্মীৰ শৰীৰ দগ্ধ হ'ল। ডাঙৰ ডাঙৰ পানী জ্বলা ফুটিলে। আত্মগ্লানি সহিব নোৱাৰি তেওঁ শয়নপট্টিলৈ গুচি যোৱাৰ কথা ভাবিছে যদিও লক্ষ্মীৰ মধুৰ ক্ষমাশীল ব্যৱহাৰত বালদেৱে উচুপি উঠিছে। লেখকে কৈছে, গোসাঁই চাহাব উঠক, সৎসংগৰ সময় হৈছে। লক্ষ্মীয়ে কেকাই কেকাই উঠে, গোটেই শৰীৰটো পুৰিছে। নিতৌ কৰাৰ দৰে আজিও লক্ষ্মী বিচনাৰ পৰা উঠি বালদেৱৰ বিচনাৰ কাষলৈ যায়। আঁঠুৱাখন গুচাই বালদেৱৰ ভৰিৰ আঙুলিত চকু লগাই চাহেব বন্দেগী। বালদেৱে উচুপে। লক্ষ্মী, পৃষ্ঠা 291। কমলী। কমলীৰ চৰিত্ৰটিৰ মাজেৰে ধনী জমিদাৰৰ ঘৰত অতি মৰমৰ মাজত ডাঙৰ হোৱা এগৰাকী গাভৰুৰ চৰিত্ৰ সুন্দৰকৈ অংকন কৰা হৈছে। মাক বাপেকৰ চকুৰ মণি কমলীয়ে পিতৃৰ পৰা শিক্ষা গ্ৰহণ কৰি শিৱপুৰাণ, নল দময়ন্তী, সাবিত্ৰী সত্যবান আদি গ্ৰন্থ ঘৰতে অধ্যয়ন কৰে। লেখকে কৈছে, কমলী মাক বাপেকৰ চকুৰ মণি। তহচিলদাৰে জীয়েকৰ ইচ্ছাৰ বিৰুদ্ধে একো কৰিব নোৱাৰে। মাকে কমলাৰ সকলো অভাৱ বিনা বাক্যবয়ে পূৰণ কৰি দিয়ে। পৃষ্ঠা 65। অৱদমিত যৌন কামনাৰ কাৰণে কমলীৰ হিষ্টিৰিয়া ৰোগ আৰম্ভ হৈছিল। ডাক্তৰ প্ৰশান্তৰ চিকিৎসা আৰু সান্নিধ্যই তেওঁৰ এই ৰোগ কমাই আনিলে যদিও কমলা অবিবাহিত অৱস্থাতে অন্তঃসত্ত্বা হ'ল। ডাক্তৰৰ প্ৰতি তেওঁৰ অগাধ বিশ্বাস। সন্দেহবশতঃ ডাক্তৰক গ্ৰেপ্তাৰ কৰাৰ সময়তো কমলীয়ে মনত দৃঢ় বিশ্বাস ৰাখিছে যে ডাক্তৰৰ একো অঘটন নহয়।
ডাক্তৰে কমলীক এৰি কলৈকো নাযায়, বিশ্বাসঘাতকতা নকৰে। লোকনিন্দাৰ পৰা পৰিত্ৰাণ পাবলৈ তহচিলদাৰে যদিও কমলীক গৰ্ভপাত কৰিবলৈ নিৰ্দেশ দিছিল, সেই নিৰ্দেশকো কমলীয়ে এই বিশ্বাসৰ দ্বাৰাই মানি লোৱা নাই আৰু সাহসেৰে ডাক্তৰৰ ঔৰসৰ সন্তানক জন্ম দিছে। ভীষণ প্ৰতিকূল পৰিস্থিতিৰ মাজত কমলাই জেলত থকা ডাক্তৰলৈ চিঠি লিখি এই কথা জনাইছে এইদৰে: বাবা একেবাৰে পাগল হৈ গৈছে, নাজানো কেতিয়া কি হয়। তোমাৰ কিতাপবিলাকে মোক বহুত কথা শিকালে, তোমাৰ কিতাপে মোক বহুত আশ্ৰয় দিছে। এতিয়া এখন নতুন কিতাপ লাগে, যাৰ পৃষ্ঠাই পৃষ্ঠাই লিখা থাকিব, কমলা বিশ্বাস কৰা, ভয় নকৰিবা, যি হ'ব মংগল হ'ব। পৃষ্ঠা 294। জীৱনৰ আন কোনো সংঘাত জটিলতাৰ সন্মুখীন নোহোৱা কমলীৰ বাবে যদিও পিতৃ তহচিলদাৰে দৰাৰ সন্ধান কৰি আনিছিল, তাৰে এজনকো কমলীয়ে গ্ৰহণ কৰা নাছিল। উচ্চ ৰুচিৰ মনে সদায় উচ্চ ৰুচিৰ প্ৰতি আকৰ্ষিত হয়। সেয়ে প্ৰতিভাশালী মানৱ দৰদী সহানুভূতিশীল ডাক্তৰ প্ৰশান্তক দেখি কমলী তেওঁৰ প্ৰতি আকৃষ্ট হৈ শেষত গভীৰ প্ৰণয় পাশেৰে আবদ্ধিত হৈছে। বিশ্বনাথ তহচিলদাৰ। কমলাৰ পিতৃ বিশ্বনাথ প্ৰসাদ ৰাজপাৰবংগাৰ তহচিলদাৰ। আনবোৰ জমিদাৰতকৈ কিছু নমনীয়। বিশ্বনাথে লেখা পঢ়া জানে, আইন আদালতৰ কথা ভালদৰে জানে। জীয়েকৰ প্ৰতি অতি মৰমীয়াল। বিশ্বনাথে কমলীক ডাক্তৰ প্ৰশান্তৰ সৈতে হোৱা মিলনক বাধা দিব পৰা নাই আৰু যেতিয়াই কমলী ঘৰতে অন্তঃসত্ত্বা হৈছে, লোকনিন্দাৰ ভয়ত তেওঁ ম্ৰিয়মান হৈছে আৰু হতাশাগ্ৰস্ত হৈ আকণ্ঠ মদ্যপান কৰিছে। ডাক্তৰৰ প্ৰতি বিৰূপ মনোভাৱ লৈ থকা বিশ্বনাথৰ সকলো অভিমান, দুখ, হতাশা আঁতৰি গৈছে যেতিয়া ডাক্তৰে তেওঁৰ ভৰি চুই প্ৰণাম কৰিছে আৰু পুত্ৰ বুলি তেওঁক আঁকোৱালি লৈছে। নাতিয়েকৰ 12 দিনীয়া জন্মোৎসৱত তেওঁ 100 বিঘা মাটি খেতিয়কসকলক ভগাই দিছে। 1 ইঞ্চি মাটিৰ কাৰণে মানুহে হাইকোৰ্টলৈ যায়, অথচ তহচিলদাৰে 100 বিঘা মাটি এই কাৰণে দিছে যে এইবোৰ মাটি এসময়ত সেইসকল খেতিয়কৰে আছিল। জব্দ কৰা, নিলাম কৰা মাটিবোৰ তেওঁলোকক এনেকৈয়ে ঘূৰাই দিছে। লেখকে কৈছে, 1 ইঞ্চি মাটিৰ কাৰণে মানুহ হাইকোৰ্টলৈ যায় আৰু মই 100 বিঘা মাটি দিবলৈ ওলাইছোঁ। আৰে এই মাটি খেতিয়কবিলাকৰে, জব্দ কৰা, নিলাম কৰা মাটি সিহঁতকে ঘূৰাই দিম। মই কৈছোঁ, ঘোষণা কৰি দিয়া, মালিকৰ হুকুম। পৃষ্ঠা 297। জ্যোতিষী কাকা। জ্যোতিষীৰ চৰিত্ৰটিৰ মাজত লেখকে আঞ্চলিক বৈশিষ্ট্যৰ কথাই ঘোষণা কৰিছে। জ্যোতিষ বিদ্যা মিছা নহয়, কিন্তু জ্যোতিষী মিছা হ'ব পাৰে। কুসংস্কাৰত আসন্ন হৈ ব্যক্তিগত অথবা সামাজিক জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে গ্ৰহ, নক্ষত্ৰ অথবা শুভক্ষণ বিচাৰ কৰা জ্যোতিষীয়ে তেওঁৰ জ্যোতিষ বিদ্যাৰ প্ৰায়ভাগেই অপপ্ৰয়োগ কৰিছিল, যাৰ কাৰণে তেওঁৰ ভুল নিৰ্দেশত পাৰ্বতীৰ আইতাকৰ কৰুণ মৃত্যু ঘটিল। শেষত নিজেও পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ পৰিল, কথা বতৰা পাতিব নোৱাৰা হ'ল। নেতিবাচক চিন্তাৰ মানুহৰ জীৱনৰ কাৰ্যবোৰ কেনেদৰে নেতিবাচক ৰূপে ফলিবলৈ ধৰে তাৰ উৎকৃষ্ট উদাহৰণ জ্যোতিষী কাকাৰ চৰিত্ৰৰ মাজেৰে দিয়া হৈছে। লেখকে কৈছে, জ্যোতিষীৰ পক্ষাঘাত হৈছে, অৰ্ধাংগ অসাৰ, মুখখন বেকা হৈ পৰিছে, এটা চকু শিল হৈ পৰিল, পায়খানা পেচাব সকলো বিচনাতে। ইমান সোনকালে পাপৰ ফল পোৱা সি বৰ কমেই দেখিছে। নৰক ভোগ নো অন্য কাক বোলে। পৃষ্ঠা 231। এইদৰে ঔপন্যাসিক ফণীশ্বৰনাথ ৰেণুদেৱে সুন্দৰ দক্ষতাৰে উপন্যাসখনৰ চৰিত্ৰসমূহ অংকন কৰিছে আৰু তাৰ মাজেৰে প্ৰচলিত সমাজ ব্যৱস্থা, অন্ধবিশ্বাস, কুসংস্কাৰ, সমাজৰ অন্যায়, অনীতি আদিৰ অৱসান হোৱাটো বিচাৰিছে। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে কথা এটি জনাইছোঁ, তোমালোকৰ বহুতে ভিডিঅ'ৰ লিংকবোৰ আনে দিলেহে পোৱা। নিজে নিজে পাবলৈ হ'লে কি কৰিব লাগে সেয়া বেছিভাগে জানা। যিসকলে জানিব বিচাৰিছা তেওঁলোকৰ কাৰণে কৈছোঁ, ইউটিউবলৈ গৈ চাৰ্চ বাটনত এই চেনেলটোৰ নাম আৰ্ট অফ লাইফ ডক্টৰ সৰোজ কাকতি এই বুলি টাইপ কৰিবা, নাইবা হোৱাটছএপ বা ফেচবুকৰ লিংকেৰে গৈ এই চেনেলৰ যিকোনো এটা ভিডিঅ'ৰ তলত সোঁফালে ৰঙা আখৰেৰে লিখা থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰিবা। তাৰ পাছত বেল আইকন এটা দেখিবা, সেইটো প্ৰেছ কৰিবা। তাৰে 3টা অপশ্যন আছে, তাৰ ভিতৰত অল অপশ্যনটো প্ৰেছ কৰিবা। তেতিয়া মই ভিডিঅ' এটা আপলোড কৰাৰ লগে লগে ইউটিউব কৰ্তৃপক্ষই মেছেজ যোগে তোমালোকক ইয়াৰ সংবাদ প্ৰথমতে প্ৰেৰণ কৰিব। আশা কৰোঁ
মোবাইলটোৰ উপযুক্ত প্ৰয়োগ কৰি নিজৰ অধ্যয়ন কাৰ্য যিকোনো সময়তে চলাই থাকি পৰীক্ষাৰ লগতে জীৱনৰ লক্ষ্যটো সফল হ'ব পাৰিবা।